কি খবৰ আপোনালোকৰ আমি এতিয়া বৰ্তমান হৰিদ্বাৰত আছোঁ আৰু হৰিদ্বাৰৰ এখন ধৰ্মশালা হয় ধৰ্মশালাখন আপোনালোকক মই দেখাই আছোঁ ধৰ্মশালাখন আমি কি ধৰ্মশালাত আছোঁ এবাৰ আপোনালোকে ধৰ্মশালাৰ যে ভিউটো চাই লওক ভাল লাগিছে ইয়াতে থাকি যদি কোনোবাই মিন্স হৰিদ্বাৰ আহিব বিচাৰে তেনেহ'লে হৰিদ্বাৰৰ পৰা ষ্টেচন বাই বাছ আহিলে দেন ওচৰতে পৰিব এইটো এড্ৰেছ হৈছে ভাৰত মাতা মন্দিৰৰ ওচৰত হৰিদ্বাৰৰ আপোনাৰ এইটো আশ্ৰম হয় ভাল লাগিছে আশ্ৰমটো তো আপোনালোকে ভিজিট কৰিব কেতিয়াবা বুকিং টাইম হৈছে 12 ফ্ৰেণ্ডছ মই য'ত আছোঁ হৰিদ্বাৰৰ আশ্ৰম তো এইটো হৈছে আপোনাৰ ফ্ৰণ্ট আপোনালোকে আহিব পাৰে এইখন মহাৰাজা আগ্ৰেছন আশ্ৰম হৰিদ্বাৰত আছে তো এইটো এণ্ট্ৰেঞ্চ তো ভিউ অকণমান দেখাই দিছোঁ এতিয়া আমি গৈ আছোঁ হাৰকি পৰি ইয়াৰ পৰা 5 মিনিটছ লাগিব 5 মিনিট ইয়াৰ পৰা 5 মিনিটছ লাগিব তো আমি গৈ আছোঁ ইয়াৰ পৰা অকণমান মাৰ্কেট কৰিম তো আপোনালোকক অকণমান হাৰকি পৰি মাৰ্কেটটো দেখাম তো মোৰ ভিডিঅ'টো চাই গৈ থাকিব কেনেকুৱা লাগে ঠিক আছে ফ্ৰেণ্ডছ क्रीम लगाया हुआ আমি এতিয়া হৰিদ্বাৰ মাৰ্কেট কৰিলোঁ এতিয়া টাইম হৈছে 9:20 তো বহুত मतलब बहुत भीड़ है तो মই আপোনালোকক অকণমান বেক কেমেৰা কৰি দেখাই আছোঁ মই আছোঁ এতিয়া গংগা ঘাটত এতিয়া টাইম হৈছে 9:30 PM কেতিয়াবা আহিব যিটো মনৰ এটা পিচ মানুহক লাগে সেইটো ইয়াতে পোৱা যায় আৰু ভাল লাগিছে তেনেহ'লে ভিডিঅ'টো চাই গৈ থাকক আজি আমাৰ মানে লাষ্ট ডে হয় লাষ্ট ডে মিন্স আজি আমি ৰাতিপুৱাই আহিছিলোঁ ইয়াতে হৰিদ্বাৰত তো আমি ৰাতিপুৱাৰ পৰা আজি ৰাতিলৈ আছেও কাইলৈ আমি নেক্সট যাত্ৰা আৰম্ভ কৰিম তো নেক্সট ভিডিঅ' আপোনালোকে চাই গৈ থাকিব আৰু আপোনালোকে গেছ কৰিব যে নেক্সট ভিডিঅ' কি হ'ব পাৰে বাট আমি নেক্সট ভিডিঅ'ত গম পাব যে আমি ক'ত গৈ আছোঁ তো আমি এইটো ভিডিঅ' লেট আপলোড হ'ব কাৰণ আজি হৈছে আপোনাৰ 7 তাৰিখ তো 8 তাৰিখে আমি গৈ আছোঁ 8 তাৰিখে গৈ আছোঁ তো মই এইখিনিতে ফিনিছ কৰিছোঁ যদি মোৰ ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব নাপাহৰিব আৰু আপোনালোকেও ইয়াতে আহিব থেংক ইউ বাই বাই